স্বাগতম জনাইছো সকলোকে এই মুহূৰ্তৰ লাইভ আপডেট দিব বিচাৰিছো কোভিড-19 আক্ৰান্তৰ তথ্য দিম 15 এপ্ৰিলৰ নিশা 9 বজাৰ যি লাইভ আপডেট সেই আপডেট আপোনালোকক জনাব বিচাৰিছো বিশ্বত এতিয়ালৈকে আক্ৰান্ত লোকৰ সংখ্যা হৈছে 20,18,153 জন মৃত্যুৰ সংখ্যা হৈছে 1,28,051 জন তাৰপিছত আৰোগ্য লাভ কৰিছে 4,91,800 এজনে এটা বিশ্বৰ যি প্ৰথম স্থানত প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ 10টা স্থানৰ অধিকাৰ কৰা দেশসমূহৰ মই ৰেকৰ্ড ইয়াতে দেখুৱাব বিচাৰিছো আমেৰিকাত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পাইছে আমেৰিকাত 6,14,246 জন হৈছে আৰু মৃত্যুৰ ক্ষেত্ৰতো আমেৰিকাত শীৰ্ষ হৈ আছে আক্ৰান্তৰ ক্ষেত্ৰতো শীৰ্ষ আমেৰিকাত মৃত্যু হৈছে 26,064 জন আটাইখিনি দেশ মই দেখাইছো স্পেইনত 1,77,000 পাৰ হৈ গৈছে আৰু মৃত্যু হৈছে 18,579 স্ক্ৰিনত দেখিছে আপোনালোকে ইটালীত 1,62,000 পাৰ হৈ গৈছে আৰু মৃত্যু হৈছে 21,067 স্ক্ৰিনত দেখি আছে মই মাত্ৰ সময় কথাকিটা কৈছো যে আমেৰিকা প্ৰথমত আছে দ্বিতীয়ত আছে স্পেইন তৃতীয়ত ইটালী চতুৰ্থত ফ্ৰান্স পঞ্চমত জাৰ্মানী 6 নম্বৰ স্থানত ব্ৰিটেইন 7 নম্বৰত আছে চীন 8 নম্বৰত আছে ইৰাণ 9 নম্বৰত তুৰ্কী আৰু 10 নম্বৰত বেলজিয়াম আপোনালোকে লগতে দেখিবলৈ পাইছে ভাৰতৰ শেহতীয়া তথ্য ভাৰতত এই মুহূৰ্তলৈকে আক্ৰান্তৰ সংখ্যা হৈছে 11,838 জন আৰু মৃত্যু হৈছে 403 জন ভাৰততো আক্ৰান্তৰ সংখ্যাটো দ্ৰুতগতিত বাঢ়িছে বাৰু কিন্তু বিশ্বৰ ভিতৰত আমেৰিকাতে সৰ্বোচ্চ হৈছে আৰু ইটালীত মৃত্যু বেছিকৈ আছিল কিন্তু ইটালীতকৈ এতিয়া আমেৰিকা প্ৰায় 5,000 পাৰ্থক্য আহি গ'ল মৃত্যুৰ ক্ষেত্ৰত আৰু আক্ৰান্তৰ ক্ষেত্ৰতো যথেষ্ট পাৰ্থক্য আহিছে আৰু পাকিস্তানৰ তথ্য আপোনালোকে দেখিছে পাকিস্তানত 5,988 জন আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে 107 জনৰ এতিয়া মই আপোনালোকক দেখুৱাম যে ভাৰতৰ কেইখনমান ৰাজ্যৰ কথা যি কেইখন ৰাজ্যত বেছি আক্ৰান্ত হৈছে সেয়া হৈছে মহাৰাষ্ট্ৰ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ 2801 জন অকল মহাৰাষ্ট্ৰতে আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে 178 জন দ্বিতীয় স্থানত আছে দিল্লীত 1561 জন আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে 30 জন তৃতীয় স্থানত আছে তামিলনাডু 1204 জন আক্ৰান্ত হৈছে আৰু 12 জনৰ মৃত্যু হৈছে চতুৰ্থ স্থানত আছে ৰাজস্থান 1046 জন আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে 11 জন এতিয়া পঞ্চম স্থানত আছে মধ্যপ্ৰদেশ 741 জন আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে 53 জন ভাৰতৰ শেহতীয়া তথ্যসমূহ আপোনালোকক জনালো আৰু লগতে আপোনালোকক কৈ থওঁ যে অসমত এই মুহূৰ্তলৈকে আক্ৰান্তৰ সংখ্যা হৈছে 32 জন গতিকে অসমতো দ্ৰুতগতিত বৃদ্ধি হোৱা নাই যদিও এজনকৈ বাঢ়ি গৈ আছে আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে মে' 3 তাৰিখলৈকে লকডাউন দ্বিতীয় পৰ্যায় বৃদ্ধি কৰা হ'ল আৰু 20 এপ্ৰিললৈকে অসমৰ ক্ষেত্ৰত বেছি সতৰ্কতা ল'ব লাগিব যদিহে দ্ৰুতগতিত সংক্ৰমণ নহয় হয়তো 20 এপ্ৰিলৰ পিছত কিছু ক্ষেত্ৰত ৰেহাইৰ সম্ভাৱনা হ'ব পাৰে গতিকে 20 এপ্ৰিললৈকে সকলো যথেষ্ট সাৱধান হৈ থাকক আপোনালোকক মই শেহতীয়া তথ্য দি থাকিম চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম আজিলৈ ইমানটা সামৰণি মাৰিছোঁ থেংক ইউ ফৰ ৱাচিং জয় অসম